ডেইলি আসামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক। কুৱেশ্যন নম্বৰ 1 IPৰ সম্পূৰ্ণ নাম কি? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইণ্টাৰনেট প্ৰটোকল। কুৱেশ্যন নম্বৰ 2 মানুহৰ শৰীৰত কিমানটা হাড় আছে? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 214ডাল। কুৱেশ্যন নম্বৰ 3 ইয়াৰে এটা হৈছে ভাইৰাছ ৰোগ, মানে তলত 4টা অপশ্যনৰ ভিতৰত কোনটো এটা ভাইৰাছ সুধিছে, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিকেন পক্স। বন্ধুসকল ভিডিঅ'টো লাইক কৰি দিব। কুৱেশ্যন নম্বৰ 4 ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হকী। কুৱেশ্যন নম্বৰ 5 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পণ্ডিত জৱাহৰলাল নেহৰু। লগতে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। কুৱেশ্যন নম্বৰ 6 ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পণ্ডিত জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 7 মাধ্যাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছাৰ আইজাক নিউটন। কুৱেশ্যন নম্বৰ 8 কোন ভাৰতীয়ই প্ৰথম নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 9 খাজুৰাহো পৰ্যটনস্থলী কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব মধ্যপ্ৰদেশ। নেক্সট আহিল কুৱেশ্যন নম্বৰ 10 শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াত শিক্ষক দিৱসৰ কথা সুধিছে, ঠিক আছে। বিশ্ব শিক্ষক দিৱসো বেলেগ হয়, মনত ৰাখিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 5 ছেপ্টেম্বৰ আৰু 5 অক্টোবৰত বিশ্ব শিক্ষক দিৱস, ঠিক আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11 আমেৰিকাৰ যুক্তৰাষ্ট্ৰই কেতিয়া জাপানৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলাইছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1945 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক, ঠিক আছে। নেক্সট আহিল কুৱেশ্যন নম্বৰ 12 ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি পদুম ফুল। নেক্সট আহিল কুৱেশ্যন নম্বৰ 13 ধনৰাজ পিল্লাই কোনটো খেলৰ সৈতে সম্পৰ্কিত? এই অপশ্যনটো ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি হকী খেল। মনত ৰাখিব খেল বিষয়ৰ প্ৰশ্ন উত্তৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 14 কাক ফ্লাইং চিক বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মিল্খা সিং, এথলেটিক্সৰ ক্ষেত্ৰত জড়িত, ঠিক আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15 নেমুত কোনটো ভিটামিন থাকে? বিজ্ঞানৰ প্ৰশ্ন এইবিলাক, ঠিক আছে, মনত ৰাখিব। ভিডিঅ'টো লাইক কৰি দিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ভিটামিন চি। নেক্সট আহিল কুৱেশ্যন নম্বৰ 16 কোনে ইনকলাব জিন্দাবাদ শ্লোগান দিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ভগত সিং। নেক্সট আহিল কুৱেশ্যন নম্বৰ 17 চাহ উৎপাদনৰ বাবে ভাৰতৰ কোনখন ৰাজ্য বিখ্যাত? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ অসম। দেখা পোৱা গৈছে, হয়নে নহয়? নেক্সট আহিল কুৱেশ্যন নম্বৰ 18 হকী দলত কিমানজন খেলুৱৈ থাকে? ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল, এইবিলাক মনত ৰাখিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 11জন আৰু ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিব। নেক্সট আহিল কুৱেশ্যন নম্বৰ 19 শকুন্তলাৰ লেখক কোন আছিল? আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে, এইবিলাক মনত ৰাখিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কালিদাস। নেক্সট আহিল কুৱেশ্যন নম্বৰ 20 ভাৰতৰ কোনখন চহৰ আঙুৰ উৎপাদনৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি নাছিক তথা মুম্বাইত আছে, ঠিক আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21 ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ লেখক কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট আহিল কুৱেশ্যন নম্বৰ 22 প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰৰ প্ৰযোজক তথা প্ৰডিউচাৰ কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন এ দাদা চাহেব ফাল্কে। মনত ৰাখিব এইবিলাক, ঠিক আছে, চলচ্চিত্ৰৰ প্ৰশ্ন এইবিলাক আহি থকা দেখা যায়। নেক্সট আহিল কুৱেশ্যন নম্বৰ 23 কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল? বহুত ইম্পৰ্টেণ্ট, এইবিলাক মনত ৰাখিব। ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি জে থমছন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। কুৱেশ্যন নম্বৰ 24 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইম্পৰ্টেণ্ট দেই। এই প্ৰশ্নটোৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধটো আপোনালোকে দেখি পাইছে সৰোজিনী নাইডু। নেক্সট আহিল কুৱেশ্যন নম্বৰ 25 দেশ প্ৰেমিকমূলক গীত এ মেৰে ৱতন কে লোগো কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন বি কবি প্ৰদীপ। নেক্সট আহিল কুৱেশ্যন নম্বৰ 26 নিম্নলিখিতবোৰৰ মাজত শিপাৰৰ উদাহৰণ নহয়, মানে কোনটো শিপাৰৰ উদাহৰণ নহয় সুধিছে, ঠিক আছে। ইয়াৰ শুদ্ধটো হ'ব আলু। মনত ৰাখিব এইবিলাক। নেক্সট আহিল কুৱেশ্যন নম্বৰ 27 কোনখন দেশক ক্ৰিকেটৰ প্ৰৱৰ্তক বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ইংলেণ্ড। নেক্সট আহিল কুৱেশ্যন নম্বৰ 28
জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী নেক্সট আহিল কুৱেশ্যন নম্বৰ 29 দবা খেলত খাদ্য বা বৰ্গৰ সংখ্যা কিমানটা ঘৰ বা কিমানটা হাউচ আছে সুধিছে ঠিক আছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 64 চেছ খেলৰ কথা সুধিছে ঠিক আছে মনত ৰাখিব এইবিলাক নেক্সট আহিল কুৱেশ্যন নম্বৰ 30 30 জানুৱাৰীত কোনটো দিন উদযাপন কৰা হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় 30 জানুৱাৰীত মনত ৰাখিব এইবিলাক ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 31 মোগল ৰাজবংশৰ কোন শাসকে তাজমহল নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল হয় নে মনত ৰাখিব ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 32 কোন বছৰত দিল্লীক ভাৰতৰ ৰাজধানী কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন চি 1911 চনত ঠিক আছে মনত ৰাখিব এইবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন আহি থকা দেখা যায় নেক্সট আহিল কুৱেশ্যন নম্বৰ 33 কোনদিনা গণতন্ত্ৰ দিৱস পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস পালন কৰা হয় মনত ৰাখিব এইবিলাক নেক্সট আহিল কুৱেশ্যন নম্বৰ 34 ছত্ৰপতি শিৱাজীৰ জন্ম জয়ন্তী কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 19 ফেব্ৰুৱাৰী তাৰিখে ছত্ৰপতি শিৱাজীৰ জন্ম জয়ন্তী পালন কৰা হয় মনত ৰাখিব ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 35 তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি যমুনা নদীৰ পাৰত তাজমহল অৱস্থিত মনত ৰাখিব এইবিলাক ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 36 কোন বছৰত তাজমহলক পৃথিৱীৰ 7টা আশ্চৰ্যক অন্তৰ্ভুক্ত কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰটো হ'ব ছেম অপশ্যন ডি 2007 চনত মনত ৰাখিব এইবিলাক ঠিক আছে ভিডিঅ'টো লাইক কৰা লাইক কৰি দিব নেক্সট আহিল কুৱেশ্যন নম্বৰ 37 ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব এইবিলাক ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 38 তিব্বতৰ চাংপুৰ নামৰ নদীখন কোনখন ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ মনত ৰাখিব এইবিলাক ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট আহিল কুৱেশ্যন নম্বৰ 39 সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ মধ্যপ্ৰদেশ নেশ্যনেল পাৰ্ক চবতকৈ বেছি ক'ত আছে ভাৰতৰ কোনখন ৰাজ্যত মধ্যপ্ৰদেশত ঠিক আছে নেক্সট আহিল কুৱেশ্যন 40 কোনখন নদীক বিহাৰৰ সুখ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি কোচি নদীক বিহাৰৰ সুখ বুলি কোৱা হয় ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 41 মধ্যপ্ৰদেশত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে আমি আলোচনা কৰি পাইছিলোঁ যে মধ্যপ্ৰদেশত চবচে ৰাষ্ট্ৰীয় উদ্যান বেছি আছে কিমানখন আছে তাত আছে টোটেল ৰাষ্ট্ৰীয় উদ্যান আছে 11খন অসমত কিমান আছে 7খন মনত ৰাখিব এইবিলাক ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 42 ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি গংগা নদী হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী মনত ৰাখিব এইবিলাক ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট আহিল 43 বিশ্বৰ প্ৰথম ফ্ল'টিং নেশ্যনেল পাৰ্ক ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি মণিপুৰ ৰাজ্যত ফ্ল'টিং নেশ্যনেল পাৰ্ক অৱস্থিত ঠিক আছে মনত ৰাখিব এইবিলাক নেক্সট আহিল কুৱেশ্যন নম্বৰ 44 ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি আহঁত গছ হৈছে ভাৰতৰ নেশ্যনেল ট্ৰী ঠিক আছে মনত ৰাখিব এইবিলাক নেক্সট আহিল কুৱেশ্যন নম্বৰ 45 গোৱাৰ ৰাজধানী কি বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ শুদ্ধটো হ'ব পানাজী অপশ্যন বি পানাজী হৈছে গোৱাৰ ৰাজধানী মনত ৰাখিব ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 46 নৰ্মদা নদীৰ উৎপত্তি কোনখন ৰাজ্যত হয় ইয়াৰ শুদ্ধটো হ'ব মধ্যপ্ৰদেশ মনত ৰাখিব এইবিলাক ঠিক আছে মধ্যপ্ৰদেশৰ ক্ষেত্ৰত বহুতখিনি প্ৰশ্ন পাই আহিলোঁ আমি নেক্সট আহিল কুৱেশ্যন নম্বৰ 48 কোনখন দেশত কাগজ আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি চীন দেশত কাগজ আৱিষ্কাৰ কৰা হৈছিল মনত ৰাখিব এইবিলাক নেক্সট আহিল কুৱেশ্যন নম্বৰ 49 গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল গৌতম বুদ্ধৰ সেইটো সুধিছে ইয়াৰ শুদ্ধটো হ'ব সিদ্ধাৰ্থৰ কাৰ আনটা নাম সুধিলে মানে গৌতম বুদ্ধ ঠিক আছে গৌতম বুদ্ধৰ আনটা নাম কি সিদ্ধাৰ্থ মনত ৰাখিব এইবিলাক আজি ভিডিঅ'ৰ শেষ প্ৰশ্নটো হৈছে যে কুৱেশ্যন নম্বৰ 50 ভাৰতৰ সশস্ত্ৰ বাহিনী সৰ্বোচ্চ কমাণ্ডাৰ কোন ইয়াৰ শুদ্ধটো হ'ব ৰাষ্ট্ৰপতি ডেইলি আছামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক